মস্তি লাগি আছে বে গাটো আজি। কোৰ পৰা আহিলি এটা ভেদেলি তামান কাচুন কাচুন দি আছে দেখোনে ভাই। নকৰিয়া ভাই, মই অলপ আছো ৰখ, তোকে চাব আহিলো। তই কি কৰি আছা বাটলো? হাও কেলা এন্দেদু কি কথা পাতিছে ইমান গাছৰ তলত বহি। কি বা এন্দৰ বিয়ানী মেল হৈছে। যাওঁৱে আৰু এন্দৰ কাষত। কিয়ে বাটলোৰে ভেদেলি দু কি কথা পাতি আছা ইমান? বা মই দূৰৰ পৰা চাই আছিলো। গাছৰ তলতনো দু কি কৰি আছা তাকে মই একবাৰ চাব আহিলো দেখো। নাই ৰ ভেকো, ময়ো এক জেগাত ওলাই আছিলো ৰ। তাকে বোলো ময়ো বাটলুক দেখা পাই অলপ কথাকে পাতলো, তাৰে খবৰ এটা ললো মই। পিছে তইনো ক'ত যাবা আহিলি? গাছৰ তলত আমিতো কথা পাতি থাকাই তহঁতে চাই কিনে জ্বলি মৰছে নেকি ভেকো? ভেদেলি তই যে কি কথাবিলাক কৈছা নহয়, মই নাই দে জ্বলা। পিছে তইচোন আজি বহুত একদম চাচোন কাচোন দি আছে, ক'ত যাবা আহিলি? একো বাবা তই ভেদেলিৰ কথাটো নুবুজবি দে, কথা বেলেগত গম পাইছা নে? মোৰ মনৰে কল্পনাত যে টোকা হোৱা না। ঐ ভেদেলি তই সেনেকে কি আছা? তই দেখোন মাজে মাজে গান চানো মাৰা, তোৰ কিবা মুৰ্গী বেমাৰ উঠছি নেকি? কাক কৈছে মুৰ্গী বেমাৰ উঠা বুলি? মই মুৰ্গী বেমাৰ উঠা নাই। সেই ৰাতি মই সপোন এটা পাইছিলো, সেই সপোনটোৰ কথা হঠাতে মনত পৰি গেলে, তাকে আৰু মই সপোনটোত যি দেখিছিলো তাকে মই তহঁতৰ আগত দহাই দিলো। ভাল লাগছে যদি তহঁতে কওঁ। তই কিন্তু ভেদেলি জমা দে কিছুমান কথা। তই ৰাতি সপোন দেখছে, এতিয়া আকৌ তই আমাৰ আগত সপোনটোৰ কথাই কলি ন ভেদেলি? তই তাকো দখে দিছে নাচি কিনে। বাপ বা ভেদেলি নৰাহে তোক কিন্তু, বাপ বা। দেখো তহঁতেতো কথা পাতি থাক দে, মই যাওঁ দে। মানে সিহঁতৰ তাৰ অলপ কাম অলপ আছে, সেই আঠাকা তাতে যাওঁ অলপ। যা ভাই, তহঁতৰে দিন আৰু আমাৰনো ক'ত দিন হ'ব আৰু। যা আঠাকাতেত কি আছে, যা মই যাওঁ দে, যাওঁ। বাই বাই। মাকছে এনি ভেদেলিও গুচি গেল আঠাঠেত। কি আছে ইমান আঠাঠেত ভেকো? তই কিবা গম পা নেকি ভেকো? তাকেই ৰ ময়ো ভাবি আছো, ভেদেলিও আঠাতেত যাম বুলি গেল, কি আছে আঠাতেৰ ঘৰত? তাকে ময়ো মনটোত ভাবি আছো। মাকচাই কিবা তাতে কিবা আছে নেকি এবাৰ খানা চানা? যচোন যাওঁ তয়ো ময়ো, যচোন বল তয়ো ময়ে যাওঁ। তহঁতেতো কিয় আহিলি আকৌ মোৰ পিছে পিছে? নাই দে ভেদেলি, আমি এনে আছো। মানে তই যে কৈছে আঠাতেত যাম বুলি, আমি ভাবছো কিবা খানা চানাই খাব পাওঁ নেকি। বহুত দিন খানা চানাও খোৱা নাই, পইচা পাতিও নাই পকেটত মাংস চাংস কিনি খাবা। সেইকাৰণে ভাবছো আঠাকাতেৰ ঘৰত কিজানি ফ্ৰীতে মাংস চাংস খাব পাওঁ, সেইকাৰণে আহিলো তো আমি তোৰ পিছে পিছে। গেলটো মোৰে, তই ইমান ৰাক্ষস হৈছে হা চালা। তোক দেখাত দেখোন ইমান ৰাক্ষস যেন নালাগে। বা জিভাখন পুৰা ধাৰ কৰি আছে ন? কেইদিনটো ধাৰ কৰিছা জিভাখন খাম বুলি? ঐ ভেদেলি ভেকোক এনেকে নকবি দেই ভাই, ভেকোক কলি মোৰ গাতো লাগি যায়। ইমান খাব নাপোৱা নহয় গম পাইছে, কিন্তু তই অহাৰ কাৰণে আমি ইয়াতে আছো। ভাবছো কি আঠাকা হাতে কিজানি মাংস চাংস আনছি, খানা চানা পাতছি, সেইকাৰণে তইও আছে দেচোন বাৰু। বহুত দিন আমিও মাংস খোৱা নাই, কিন্তু খাব নাপা নহয় দেই মই। তথাপিও বাৰু এনে দিলি খাই গেল হয়। চালা মাংস বহুত দিনো খাৱা নাই, খাব পাম বুলি আহিলো। তাকে এতিয়া লাজতে পৰলো ৰ। ভেদেলিও মোক ৰাক্ষস বুলিয়ে ভাবে নেকি? চালা আঠাকাক মাতে লগাও ৰ, কিজানি কিবা বনাইছিয়ে। ভেকো, ভেকো তই কি ভাবি আছা এনেকে? নাই ভেদেলি, মই ভাবি আছো ৰ। আঠাকাকে একবাৰ মাত লগাও ৰ। আঠাকা মানুহটো আছে নে ঘৰত? আঠাকা আমিতো আছো দে, বাটলো আৰু মই আছো। ইয়াতে দেখো ভেদেলিও বহি আছে। তই আছোন একবাৰ কাষত গেলে। গেছো ৰ মই, তহঁতে বহচোন অলপ, যাই আছো মই। দে আছো দে আমি আঠাকা, সোনকালে মানে আমি যাবাও লাগেতো। তহঁতেও আছে দেখোন কিবা সকাম নেকি?
নহয় অ' থাকা ভেদেলি দেখো তোৰ তাত আহিম বুলি আছি, সেইকাৰণে আৰু খানা চানা থাকা বুলি আমিও আহিলো ভেদেলি পাছে পাছে। বহুত দিন মাংস চাংস খোৱা নাই, সেইকাৰণে আহিলো। বাপ্পা তহঁতে কি মানুহ ভেদেলি মোৰ ঘৰত আহিল বুলি তহঁতেও পাছে পাছে আহিব লাগে নে আৰু মাংস চাংস নাই। কাম করবি যা তহঁতক 10 টাকা এটা দেও দোকানৰ পৰা চয়াবিন 1 পেকেট কিনি লৈ যাবি, ঘৰত মজাকে বনাই খাবি দে পাপা। চালা বুঢ়ই কি মানুহ পেটলাই। চালা আমি আছো বা মাংস খাবা পাম বুলি আহিলো, বুঢ়ই দেখো চয়াবিনহে কিনি খাবা দিয়ে। বাটলু তই কি ভাবি আছা নাই নাই দে, একো ভাবা নাই মই। এনে মই যাওঁ দে আৰু আমিও নে কি? আথাকা আথাকা আজি মানে মাংস চাংস নোখোৱা আৰু ন আমাক দে, আমি যাওঁ দে পিছে। বাপা তহঁতক মই কোৱা নাই 10 টাকা এটা দি পঠাও, 2-1 পেকেট চয়াবিন কিনি যাই কিনে ঘৰত বনাই খাবি যা। হাড্ডি নোহোৱা মাংস কি ভাল লাগে খাই ন, ৰঙালাও দি খাবি। আৰু কি জানা, আজি আমাৰ শনিবাৰ নহয়, শনিবাৰে আমি মাছ মাংস নাখাও, গম পাইছে? দে পিছে যাওঁ দে আমি আঠা নে কি? ভেকো যাওঁ। ভেদেলি ভেদেলি এনতে গেল ভালে হলদি ভাই। 1 পোৱা মাংস আনছিলো, তয়ে মই খাম আৰু এতিয়া। এনতক মই শনিবাৰে মাছ মাংস নাখাওঁ বুলি কৈ খেদলো। এইটো মোৰ আইডিয়া হয়, এইটো মোৰ আঠাৰ আইডিয়া। বাপ্পা আথাকা ইমান চিপৰা গেলি, তোৰ নামটো জানে আথা, তই পইচাটো আথাৰে ভাই। মই আহিম বুলি গম পাই তই 1 পোৱা মাংস আনছা, সেই বেচৰা কেইটাই ভেকু আৰু বাদলৈ কেইদিনটা মাংস খাব পাৱা নাই। চালা তই অলপ বেয়া নালগে হা আথাকা, তইতো সেন্দক ইয়াৰ পৰা 1 পিচ হলে মাংস কৈ খেদাব পাৰিলি হয়। চালা নাপাই দে এনেকুৱা কৰিবা। ভেদেলি কি কবি, এইটো আমাৰ আঠাৰ আইডিয়া। মই যেনেকুৱা নামটো মোৰ আঠা, মই সেই বেলেগ খুৱাব লাগিলেও আঠা, সেইকাৰণে আঠা আঠা হৈয়ে মই এইখিনিতে মানে আঠা হৈয়ে থাকিম গোটেই জীৱন, গম পাইছে? দে আমি এতিয়া মাছ মাংস দগৰি খাই লওঁ। সিহঁতৰ বাদ দি সিহঁতে সিহঁতে সেই ধুৰা চলিকেইটাক আৰু মাছ মাংস খাব পাৰি নে? আথাকা কিন্তু তামান টেলেন্ট লগাইছা দে আথাকা। 10 টাকা দিব তই এনে চয়াবিন খাবার কাৰণে। চালা তই কম চিপৰা নহয় দে, তই কম কিৰপিন নহয়। সেন্তক চালা বেচাৰা গীতাক গেলি বেয়াও লাগে। তই যদি 50 টাকা এটা খৰচ কৰি আৰু 1 পোৱা মাংস আনলি হয়, খাবা পারলি হয়, তই 50 টাকাটোৰ কাৰণে ইমান চিপৰা হৈ গেলি আথাকা। যি হল হৈ গেল আৰু সেন্তেতো গেলে, আমি খাই কিনে ময়ো ঘৰা ঘৰি আৰু নে কি আথাকা? মাংস চাংস খাই লো, পুরা পেট পুষ্ট করলো, পেটটা খাওয়া করি আছে। মইতো মাংস চাংস খাই আহিলো আথাকাৰ লগত। এতিয়া আপোনালোকে জোৰ পৰাই মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকে অকমান লাইক কৰক, কমেন্ট কৰক আৰু সাবস্ক্ৰাইবটো কৰি দিয়ক দেই। দুখীয়া ঘৰৰ ছোৱালীয়ে ভিডিঅ' বনাই আছো, আপোনালোকে মৰম কৰিলে আমাৰ চেনেলটোৰ আগুৱাই যাব পাৰিম। সেইটো কাৰণে আপোনালোকে ৰিম্পিৰাজ কাৰ্টুনটো চাই থাকক আৰু সদায় চাই থাকিবলৈ আপোনালোকে সাবস্ক্ৰাইবটো কৰি দিয়ক দেই ফ্ৰেণ্ডসকল।